Hello everyone, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ ওচৰতে খুব সুন্দৰ এটা banana সত্তু মিল্ক শেক লৈ আহিছো যেটো নেকি আমাৰ স্বাস্থ্যৰ কাৰণে খুব উপকাৰী আমি যেহেতু সকলোৱে ৰাতিপুৱা চাহ খাওঁৱে কিন্তু চাহ কাপ যদি নাখায় ইয়াৰ এগিলাস যদি খাওঁ আমাৰ স্বাস্থ্যৰ কাৰণে বাৰু কিমান উপকাৰী হ'ব নহয়নে তো আজি চাওচোন মই মোৰ ৰাতিপুৱাৰ এই মিল্ক শেকটো বনাওতে কেনেকৈ মই খাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো এয়া ললো মই সত্তু পাউডাৰ এয়া ললো খেজুৰ কল আৰু ড্ৰাই ফ্ৰুটছ আৰু গাখীৰ এনেকৈ মই আজি এই ৰেচিপিটো তৈয়াৰ কৰিম এয়া হৈছে খেজুৰ ললো খেজুৰ মই খাই অলৰেডি শেষে হৈ গৈছে টেমাটো আৰু এয়া হৈছে banana কল যেনে কল কিটা মই গুছাই পেলাই ভালদৰে সৰু সৰুকৈ কাটি ললো তাৰ পাছত মই দিম এয়া সত্তু পাউডাৰ যেটো বুটৰ গুড়া হয় বুটৰ গুড়াটো আমি যেতিয়া বুটটো গুড়া কৰি দিয়া তেতিয়া সত্তু হৈ যায় আৰু সত্তু পাউডাৰ বুলি কয় আমি অসমীয়াত বুটৰ গুড়া বুলি ক'ব পাৰো যেটো নেকি ৰেচনৰ দোকানত খুব সহজভাৱে পোৱা যায় আৰু ইয়া হৈছে ড্ৰাই ফ্ৰুটছ মই গাখীৰ ভালদৰে ধুই পেলাই গাখীৰত তিয়াই থলো খুব বেছি দেৰি মই তিয়াই থোৱা নাই যেহেতু বেছি দেৰি তিয়াই থৈ দিলে মিক্সিত মাৰি দিলে একেবাৰে পনিয়া হৈ যাব মিহি হৈ যাব তো মই জুসটো খাওঁতে যেহেতু অনুভৱ কৰো যে অলপমান মই ড্ৰাই ফ্ৰুটছো খাইছো লগত মানে কামুৰি খোৱাৰ যেটো অনুভৱ সেই অনুভৱটো হ'ব লাগে সেইকাৰণে মই বেছি দেৰি তিয়াই থোৱা নাই খেজুৰ কিটাও মই পানী তিয়াই থোৱা নাই মই এনেদৰে ধুই পেলাই গুটি কিটা আতৰাই পেলাই এনেকৈ মই ডাইৰেক্ট দি দিছো মিক্সিত তো আমি যেটো ফলমূল সদায় কামুৰি খোৱাৰ এটা অভ্যাস কৰিলে ভাল এটো আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল তো যেহেতু মোৰ ড্ৰাই ফ্ৰুটছখিনি দিয়ে দিলো কলো দিয়ে দিলো আৰু এতিয়া মই দিম গাখীৰখিনি মই উতলাই পেলাই অলপ ঠাণ্ডা কৰি ললো ঠাণ্ডা কৰি যেটো মই মিক্সিত দিম কাৰণে অলপ এতিয়া মই গাখীৰ দি দিলো আৰু এতিয়াই মই মিক্সিত ভালদৰে গুড়া কৰি লম ইয়া মোৰ হৈ গৈছে ইয়া চাওকচোন মোৰ শেকটো অলৰেডি হৈয়ে গ'ল তৈয়াৰ হৈয়ে গ'ল এতিয়া মই ৰেডি কৰিম খাবৰ বাবে ঘৰত যেহেতু 3জন মেম্বাৰ গতিকে মই 3টি গ্লাছ ললো আৰু এতিয়া মই মোৰ শেকখিনি মই লাহে লাহে ঢালি যাম ইয়া মোৰ মিল্ক শেক অলৰেডি ৰেডি হৈ গৈছে ইয়া এতিয়া মই ইয়াৰ ওপৰত অকণমান গৰম গাখীৰ দিম যেহেতু ঠাণ্ডা দিন আহিছে নহয়নে তো সেইকাৰণে এতিয়া মই অলপমান কুহুমীয়া গাখীৰ দি দিছো যেটো খাবৰ কাৰণে ভাল লাগে যেহেতু ঠাণ্ডা খাই দিলে দাঁতত ধৰিব পাৰে নহয় জানো সেইকাৰণে মই অকণমান কুহুমীয়া গাখীৰ দি দিলো এয়া সব মোৰ ৰেচিপিটো আজি তৈয়াৰ হৈয়ে গৈছে আশা কৰিছো আপোনালোকে মোৰ আজি ৰেচিপিটো চাই ভাল পাইছে আৰু যদি ভাল পাইছে তো তেতিয়া হলে আপোনালোকৰ ফ্ৰেণ্ডসকলৰ লগতো আপোনালোকে শ্বেয়াৰ কৰিব পাৰে তো আজিলৈ আহো ধন্যবাদ